জিঅ' এয়াৰটেলৰ মূল্য বৃদ্ধিৰ পিছতে এতিয়া হুৰাহুৰে বৃদ্ধি পাইছে Bsnlৰ গ্ৰাহক আৰু বৰ্তমানলৈ 25 লাখলৈ বৃদ্ধি হ'ল Bsnlৰ গ্ৰাহক এফালে জিঅ' এয়াৰটেলৰ ৰিচাৰ্জৰ মূল্য বৃদ্ধি আনফালে লাখ লাখ গ্ৰাহকে এতিয়া জিঅ' এয়াৰটেল এৰি Bsnlলৈ ঢাপলি মাৰিছে আৰু এতিয়া 25 লাখলৈ বৃদ্ধি পালে Bsnlৰ গ্ৰাহক সমান্তৰালকৈ কেইবাটাও প্লেনত বাম্পাৰ অফাৰ আগবঢ়াইছে এতিয়া Bsnলে জিঅ' এয়াৰটেলৰ ৰিচাৰ্জৰ দাম বৃদ্ধিৰ পিছতে হাহাকাৰ এফালে জিঅ' এয়াৰটেলৰ ৰিচাৰ্জৰ মূল্য বৃদ্ধি আৰু ইয়াৰ পিছতে এতিয়া Bsnlৰ গ্ৰাহকৰ বৃদ্ধি লাখ লাখ গ্ৰাহকে Bsnlলৈ পোৰ্ট কৰিলে নিজৰ নম্বৰ Bsnlলৈ পোৰ্ট কৰিছে এতিয়া গ্ৰাহকসকলে 25 লাখলৈ বৃদ্ধি হ'ল Bsnlৰ গ্ৰাহক আৰু এই পৰ্যন্ত Bsnlৰ গ্ৰাহক বৃদ্ধি পালে 25 লাখলৈ ৰিচাৰ্জৰ মূল্য বৃদ্ধিৰ পিছতে Bsnলে আগবঢ়াইছে বাম্পাৰ অফাৰ গ্ৰাহকসকলৰ বাবে প্ৰায় 15টা প্লেনত Bsnলে আগবঢ়াইছে এই বাম্পাৰ অফাৰ গ্ৰাহকসকলৰ বাবে 107 টকাৰ প্লেনত 35 দিনলৈ 200 মিনিট ফোন কৰা সুবিধা লাভ কৰিব Bsnlৰ গ্ৰাহকে Bsnlৰ গ্ৰাহকলৈ বাম্পাৰ অফাৰ আগবঢ়াইছে Bsnলে 118 টকাৰ ৰিচাৰ্জত আনলিমিটেড ভইচ কলৰ সৈতে 10 GB ডাটাৰ সুবিধা লাভ কৰিব Bsnlৰ গ্ৰাহকে 153 টকাৰ প্লেনত আনলিমিটেড ভইচ কলৰ সৈতে 26 GB ডাটাৰ সুবিধা লাভ কৰিব গ্ৰাহকসকলে 199 টকাৰ ৰিচাৰ্জ প্লেনত প্ৰতিদিনে 2 GB ডাটাৰ সৈতে 30 দিনৰ ভ্যালিডিটি লাভ কৰিব Bsnlৰ গ্ৰাহকে 249 টকাৰ প্লেনত আনলিমিটেড কলৰ সৈতে 45 দিনৰ ভ্যালিডিটি লাভ কৰিব Bsnlৰ গ্ৰাহকে 347 টকাৰ প্লেনত আনলিমিটেড ভইচ কলৰ সৈতে প্ৰতিদিনে 2 GB ডাটা 54 দিনৰ ভ্যালিডিটি লাভ কৰিব গ্ৰাহকে 599 টকাৰ প্লেনত আনলিমিটেড ভইচ কলৰ সৈতে প্ৰতিদিনে 2 GB ডাটা আৰু 84 দিনৰ ভ্যালিডিটি লাভ কৰিব গ্ৰাহকে 664 টকাৰ প্লেনত আছে আনলিমিটেড ভইচ কলৰ সৈতে প্ৰতিদিনে 2 GB ডাটা সহ 105 দিনৰ ভ্যালিডিটি 699 টকাৰ প্লেনত আছে আনলিমিটেড ভইচ কলৰ সৈতে 130 দিনৰ ভ্যালিডিটি আনহাতে 997 টকাৰ যিটো প্লেন সেই প্লেনৰ সৈতে আছে আনলিমিটেড ভইচ কল প্ৰতিদিনে 2 GB ডাটা সহ 160 দিনৰ ভ্যালিডিটি আনহাতে 699 টকাৰ প্লেনত আছে বাম্পাৰ অফাৰ Bsnlৰ গ্ৰাহকসকলৰ বাবে 1499 টকাৰ প্লেনত আনলিমিটেড ভইচ কলৰ সৈতে আছে 24 GB ডাটা আৰু 336 দিনৰ ভ্যালিডিটি 1999 টকাৰ প্লেনত আছে আনলিমিটেড ভইচ কলৰ সৈতে 600 GB ডাটা আৰু 365 দিনৰ ভ্যালিডিটি জিঅ' ভোডাফোন এয়াৰটেলৰ মূল্য বৃদ্ধিৰ পিছতে এতিয়া লাখ লাখ গ্ৰাহকে নিজৰ মোবাইল নম্বৰ পোৰ্ট কৰিছে Bsnললৈ আৰু এতিয়া 25 লাখলৈ বৃদ্ধি পাইছে Bsnলৰ গ্ৰাহক যেহেতু জিঅ' এয়াৰটেলৰ যি ৰিচাৰ্জ সেই ৰিচাৰ্জ প্লেনৰ মূল্য বৃদ্ধি যথেষ্ট হোৱা দেখিবলৈ পোৱা গৈছিল কোনোবা এটা প্লেনত যদি 30 টকা কোনোটো প্লেনত 50 টকা কোনো প্লেনত 100 টকা আন কোনো প্লেনত 200 টকা পৰ্যন্ত ৰিচাৰ্জৰ মূল্য বৃদ্ধি কৰি দিয়া দেখিবলৈ পোৱা গৈছিল আৰু যেহেতু প্ৰতিটো প্লেনত ৰিচাৰ্জৰ মূল্য বৃদ্ধি হৈছিল লাগিলে সেই এমহীয়া প্লেন হওক দুমহীয়া হওক ছমহীয়া হওক বা বছৰীয়া প্লেন হওক বা ডাটা প্লেন হওক প্ৰতিটো প্লেনতে ৰিচাৰ্জৰ মূল্য বৃদ্ধি কৰি দিয়া দেখিবলৈ পোৱা গৈছিল যাৰ পিছত লাখ লাখ গ্ৰাহকে নিজৰ নম্বৰ পোৰ্ট কৰিছিল Bsnললৈ আৰু লাখ লাখ গ্ৰাহকে জিঅ' এয়াৰটেল ভোডাফোন এৰি Bsnললৈ নিজৰ নম্বৰ পোৰ্ট কৰি বা Bsnললৈ ঢাপলি মেলা দেখিবলৈ পোৱা গৈছিল আৰু ইয়াৰ পিছতে টাটা গ্ৰুপৰ সৈতে কৰা চুক্তিৰ পিছতে যিহেতু Bsnললৈ এতিয়া সম্পূৰ্ণৰূপে সেৱা আগবঢ়াবলৈ সাজু হৈছে দেখিবলৈ পোৱা গৈছে যিহেতু এতিয়া ঠায়ে ঠায়ে টাৱাৰ স্থাপন কৰা হ'ব আনকি অসমতো প্ৰায় 3000 টাৱাৰ স্থাপন কৰা হ'ব প্ৰান্তে প্ৰান্তে টাৱাৰ স্থাপন হ'ব গাঁৱে ভূঞে চুকে কোণে সকলোতে এতিয়া Bsnলৰ টাৱাৰ স্থাপন হ'ব ইতিমধ্যে টাৱাৰ নিৰ্মাণৰ কাম যিহেতু আৰম্ভ হৈছে বা টাৱাৰ নিৰ্মাণৰ কাম যিহেতু এতিয়া চলি আছে আৰু শীঘ্ৰে ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে বা দেশৰ অন্যান্য প্ৰান্ততো এতিয়া Bsnলৰ টাৱাৰ স্থাপন হ'ব আৰু ইয়াৰ লগে লগে Bsnলৰ উন্নত মানৰ 4G সেৱা লাভ কৰিবলৈ সক্ষম হ'ব সমান্তৰালকৈ 5G সেৱা লাভ কৰিব Bsnলৰ ফালৰ পৰা যিহেতু এতিয়া সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে Bsnল আৰু প্ৰতিটো প্ৰান্ততে টাৱাৰ সংস্থাপন কৰি যিসমূহ ঠাইত Bsnলৰ নেটৱৰ্কৰ সমস্যা আছিল সেই সমূহ ঠাইতো এতিয়া উপলব্ধ হ'ব নেটৱৰ্ক আৰু এতিয়া দেখিবলৈ পোৱা গৈছে যে লাখ লাখ গ্ৰাহকে এতিয়া Bsnললৈ নিজৰ নম্বৰ পোৰ্ট কৰিছে বা Bsnললৈ ঢাপলি মেলা দেখিবলৈ পোৱা গৈছে আৰু এই সকলোবোৰৰ পিছতে আনকি Bsnলে ইটোৰ পিছত সিটো পাই বাম্পাৰ অফাৰ আগবঢ়োৱা দেখিবলৈ পোৱা গৈছে আনকি অসমতো এতিয়া বিভিন্ন প্ৰান্তত Bsnলৰ চিম ল'বলৈ ৰাইজে হেতা ওপৰা লগোৱা দেখিবলৈ পোৱা গৈছে যেহেতু 3000টা টাৱাৰ স্থাপন কৰা হ'ব অসমত সমান্তৰালকৈ গাঁৱে ভূঞে সকলোতে যিহেতু টাৱাৰ স্থাপন কৰা হ'ব আৰু যিসমূহ ঠাইত নেটৱৰ্কৰ সমস্যা আছে যিসমূহ ঠাইত নেটৱৰ্ক নাই সেই ঠাইসমূহত যিহেতু নেটৱৰ্ক উপলব্ধ হ'ব বা নেটৱৰ্ক উন্নত মানদণ্ড হ'ব যাক লৈ ইতিমধ্যে প্ৰস্তুতি চলি আছে উন্নত মানৰ 4G সেৱা লাভ কৰিব 5G সেৱা লাভ কৰিব Bsnলৰ পৰা আৰু যিহেতু মাত্ৰ 1 মিনিটৰ ভিতৰতে আপুনি নিজৰ নম্বৰো পোৰ্ট কৰিব পাৰিব Bsnললৈ কিয়নো এতিয়া Bsnলৰ গ্ৰাহকৰ সংখ্যা বৃদ্ধি পাইছে 25 লাখলৈ লাখ লাখ গ্ৰাহকে জিঅ' এয়াৰটেল ভোডাফোন এৰি Bsnললৈ নিজৰ নম্বৰ পোৰ্ট কৰিছে বা Bsnললৈ ঢাপলি মেলিছে তেনেস্থলত আপুনিও যদি বিচাৰে তেন্তে আপুনিও নিজৰ নম্বৰ পোৰ্ট কৰিব পাৰিব Bsnললৈ মাত্ৰ 3টা প্ৰক্ৰিয়াৰ জৰিয়তে আপুনি নম্বৰ পোৰ্ট কৰিব পাৰিব আপুনি মাত্ৰ PORT পোর্ট লিখি স্পেস দি আপোনাৰ নম্বৰটো লিখিব লাগে আৰু তাৰ পিছতে 1900 যেটো নম্বৰ সেই নম্বৰটো SMS
আৰু ইয়াৰ লগে লগে আপোনাৰ নম্বৰ পোৰ্ট হৈ পৰিব বিএছএনএললৈ আৰু এতিয়া এনেদৰে দেখিবলৈ পোৱা গৈছে যে দেশৰ বিভিন্ন প্ৰান্তৰ লাখ লাখ গ্ৰাহকে এতিয়া জিঅ' এৰি এয়াৰটেল এৰি ভোডাফোন এৰি বিএছএনএললৈ ঢাপলি মেলা দেখিবলৈ পোৱা গৈছে আৰু যেহেতু এতিয়া বিএছএনএলৰ গ্ৰাহকক সম্পূৰ্ণৰূপে সকলো ধৰণৰ সুবিধা আগবঢ়াবলৈ সকলো ধৰণৰ অফাৰ আগবঢ়াবলৈ সাজু হৈ উঠা দেখিবলৈ পোৱা গৈছে কেইবাটাও প্লেন মুকলি কৰিছে বিএছএনএলে সমান্তৰালকৈ এতিয়া বিএছএনএল সাজু হৈছে 5G সেৱাৰ বাবে উন্নত মানৰ 4G সেৱাৰ বাবে সাজু হৈছে আৰু প্ৰতিটো প্ৰান্ততে যিটো টাৱাৰ সংস্থাপন কৰা হ'ব টাৱাৰ নিৰ্মাণৰ কাম যিটো এতিয়া চলি আছে সমান্তৰালকৈ কেইবাটাও প্লেনত বাম্পাৰ অফাৰ আগবঢ়াইছে পুনৰ প্লেন কেইটা কৈ দিছোঁ 15টাকৈ প্লেনত বাম্পাৰ অফাৰ আগবঢ়াইছে বিএছএনএলে 107 টকাৰ প্লেনত 35 দিনলৈ 200 মিনিট ফোন কৰাৰ সুবিধা আগবঢ়াইছে বিএছএনএলে 118 টকাৰ ৰিচাৰ্জত আনলিমিটেড ভইচ কলৰ সৈতে 10GB ডাটাৰ সুবিধা আগবঢ়াইছে বিএছএনএলে 153 টকাৰ প্লেনত আনলিমিটেড ভইচ কলৰ সৈতে 26GB ডাটাৰ সুবিধা আগবঢ়াইছে বিএছএনএলে 199 টকাৰ ৰিচাৰ্জত প্ৰতিদিনে 2GB ডাটাৰ সৈতে 30 দিনৰ ভেলিডিটি আগবঢ়াইছে বিএছএনএলে 249 টকাৰ প্লেনত আনলিমিটেড ভইচ কলৰ সৈতে 45 দিনৰ ভেলিডিটি আগবঢ়াইছে বিএছএনএলে গ্ৰাহকসকলৰ বাবে 347 টকাৰ প্লেনত আনলিমিটেড ভইচ কলৰ সৈতে প্ৰতিদিনে 2GB ডাটা আৰু 54 দিনৰ ভেলিডিটি আগবঢ়াইছে বিএছএনএলে গ্ৰাহকসকলৰ বাবে 599 টকাৰ প্লেনত আনলিমিটেড ভইচ কলৰ সৈতে প্ৰতিদিনে 3GB ডাটা আৰু 84 দিনৰ ভেলিডিটি আগবঢ়াইছে গ্ৰাহকসকলৰ বাবে 666 টকাৰ প্লেনত আনলিমিটেড ভইচ কলৰ সৈতে প্ৰতিদিনে 2GB ডাটা আৰু 105 দিনৰ ভেলিডিটি আগবঢ়াইছে বিএছএনএলে 699 টকাৰ প্লেনত আনলিমিটেড ভইচ কলৰ সৈতে 130 দিনৰ ভেলিডিটি আগবঢ়াইছে গ্ৰাহকসকলৰ বাবে 997 টকাৰ প্লেনৰ সৈতে আনলিমিটেড ভইচ কল আৰু প্ৰতিদিনে 2GB ডাটা সহ 180 দিনৰ ভেলিডিটি লাভ কৰিছে গ্ৰাহকসকলৰ বাবে 699 টকাৰ প্লেনত আপুনি লাভ কৰিব বাম্পাৰ অফাৰ য'ত আছে আনলিমিটেড ভইচ কলৰ সৈতে 24GB ডাটা আৰু 336 দিনৰ ভেলিডিটি 1999 টকাৰ প্লেনত আনলিমিটেড ভইচ কলৰ সৈতে 600GB ডাটা আৰু 365 দিনৰ ভেলিডিটি লাভ কৰিব গ্ৰাহকসকলে আপুনি যদি আপোনাৰ নম্বৰটো বিএছএনএললৈ পোৰ্ট কৰিব বিচাৰে আপুনি মাত্ৰ এটা SMS প্ৰেৰণ কৰিব লাগিব আপুনি লিখিব লাগিব PORT পোৰ্ট লিখি আপুনি স্পেচ দিব লাগিব তাৰ পিছতে আপোনাৰ মোবাইল নম্বৰটো লিখিব লাগিব আৰু ইয়াৰ পিছতে 1900 নম্বৰটোলৈ আপুনি প্ৰেৰণ কৰিব লাগিব এই SMS আৰু ইয়াৰ লগে লগে আপোনাৰ নম্বৰ পোৰ্ট হৈ পৰিব বিএছএনএললৈ আৰু এতিয়ালৈ যিহেতু 25 লাখলৈ বৃদ্ধি পাইছে বিএছএনএলৰ গ্ৰাহক কিয়নো জিঅ' এয়াৰটেল আৰু ভোডাফোনৰ ৰিচাৰ্জৰ মূল্য বৃদ্ধিৰ পিছতে এতিয়া হুৰাহুৰে বৃদ্ধি পাইছে বিএছএনএলৰ গ্ৰাহক আৰু এতিয়া দেখিবলৈ পোৱা গৈছে গ্ৰাহকসকলে এতিয়া লাখ লাখ গ্ৰাহকে এতিয়া বিএছএনএলৰ চিম ল'বলৈ হেতাও পৰা লগোৱা দেখিবলৈ পোৱা গৈছে বিএছএনএললৈ এতিয়া আকৰ্ষিত হৈ পৰা দেখিবলৈ পোৱা গৈছে বা বিএছএনএললৈ এইদৰে ঢাপলি মেলা দেখিবলৈ পোৱা গৈছে সমান্তৰালকৈ বিএছএনএলৰ গ্ৰাহকসকলৰ বাবে এতিয়া সকলোবোৰ সুবিধা আগবঢ়াবলৈ প্ৰস্তুত হৈ উঠা দেখিবলৈ পোৱা গৈছে সম্পূৰ্ণৰূপে সাজু হৈ উঠা দেখিবলৈ পোৱা গৈছে কেইবাটাও বাম্পাৰ অফাৰ আগবঢ়োৱা দেখিবলৈ পোৱা গৈছে যাৰ পিছত এতিয়া 25 লাখলৈ বৃদ্ধি পাইছে বিএছএনএলৰ গ্ৰাহক আৰু এইদৰে বহুতে লাখ লাখ গ্ৰাহকে আনকি নিজৰ নম্বৰ বিএছএনএললৈ পোৰ্ট কৰা দেখিবলৈ পোৱা গৈছে মাত্ৰ 3টা প্ৰক্ৰিয়াৰ জৰিয়তে মোবাইল নম্বৰ পোৰ্ট কৰিব পাৰি বিএছএনএললৈ একেবাৰে সহজ উপায় আৰু মাত্ৰ এটা SMS প্ৰেৰণ কৰি বিএছএনএললৈ পোৰ্ট কৰিব পাৰিব নিজৰ নম্বৰ যদিহে আপুনি বিচাৰে আপুনি PORT পোৰ্ট লিখি স্পেচ দি আপোনাৰ নম্বৰটো লিখি 1900 নম্বৰলৈ SMS প্ৰেৰণ কৰিব লাগিব ইয়াৰ লগে লগে আপোনাৰ নম্বৰ বিএছএনএললৈ পোৰ্ট হৈ পৰিব আৰু ৰাজ্যত আনকি অসমতো যিহেতু এতিয়া 3000 টাৱাৰ সংস্থাপন কৰা হ'ব বিএছএনএলৰ আৰু টাৱাৰ নিৰ্মাণৰ যি কাম সেয়া ইতিমধ্যে চলি থকা দেখিবলৈ পোৱা গৈছে আৰু যিটো টাৱাৰ নিৰ্মাণৰ কাম চলি আছে আৰু শীঘ্ৰেই ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে গাঁৱে ভূঞে চুকে কোণে সকলোতে বিএছএনএলৰ টাৱাৰ সংস্থাপন কৰা হ'ব আৰু বিএছএনএলৰ টাৱাৰ সংস্থাপনৰ লগে লগে উন্নত মানদণ্ডৰ হৈ পৰিব 4G সেৱা বিএছএনএলৰ যি 4G সেৱা সেই উন্নত মানদণ্ডৰ হৈ পৰিব 5G সেৱাও চলিব বিএছএনএল 5G সেৱাও আগবঢ়াব গ্ৰাহকসকলৰ বাবে আৰু ইয়াৰ সমান্তৰালকৈ প্ৰতিটো প্ৰান্ততে যিসমূহ প্ৰান্তত নেটৱৰ্কৰ সমস্যা আছে বা বিএছএনএলৰ নেটৱৰ্ক নাপায় সেই ঠাইসমূহতো বিএছএনএলৰ যি নেটৱৰ্কৰ সমস্যা সেয়া দূৰ হ'ব বা সমস্যা সমাধান হ'ব আৰু প্ৰতিটো প্ৰান্ততে উপলব্ধ হৈ পৰিব নেটৱৰ্ক উন্নত মানদণ্ডৰ নেটৱৰ্ক লাভ কৰিবলৈ সক্ষম হ'ব বিএছএনএলৰ গ্ৰাহকসকলে আৰু যিহেতু দেখিবলৈ পোৱা গৈছে লাখ লাখ গ্ৰাহকে এতিয়া এইদৰে বিএছএনএললৈ নিজৰ নম্বৰ পোৰ্ট কৰিছে আৰু এতিয়া 25 লাখলৈ বৃদ্ধি পাইছে তেনেস্থলত বিএছএনএল এতিয়া সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে গ্ৰাহকক সকলোবোৰ সুবিধা আগবঢ়াবলৈ কেইবাটাও প্লেনত এইদৰে বাম্পাৰ অফাৰ আগবঢ়োৱা দেখিবলৈ পোৱা গৈছে এতিয়া বিএছএনএলে এফালে জিঅ' এয়াৰটেল আৰু ভোডাফোনৰ ৰিচাৰ্জৰ মূল্য বৃদ্ধি আৰু মূল্য বৃদ্ধিৰ পিছতে এতিয়া সম্পূৰ্ণৰূপে বিএছএনএলৰ গ্ৰাহক বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে হুৰাহুৰে বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে যিহেতু যথেষ্ট মূল্য বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছিল জিঅ' এয়াৰটেল আৰু ভোডাফোনৰ প্ৰতিটো ৰিচাৰ্জ প্লেনতে যথেষ্ট মূল্য বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছিল তেনেস্থলত এতিয়া এইদৰে বৃদ্ধি পাইছে বিএছএনএলৰ গ্ৰাহক 25 লাখলৈ বৃদ্ধি পাইছে এতিয়া বিএছএনএলৰ গ্ৰাহক আৰু এতিয়া গ্ৰাহকসকলে
ঘৰতে বহি মিনিটতে নিজৰ নম্বৰ পৰ্ট কৰিছে বিএছএনএললৈ আৰু নিজৰ নম্বৰ পৰ্ট কৰিব পাৰিছে বিএছএনএললৈ এতিয়া গ্ৰাহকসকলে আৰু যেহেতু এতিয়া বাম্পাৰ অফাৰ আগবঢ়াইছে 15 টকাৰ প্লেনত নতুনকৈ অফাৰ আগবঢ়াইছে এতিয়া বিএছএনএলে গ্ৰাহকসকলৰ বাবে আনকি বিভিন্ন প্ৰান্তত এতিয়া বিএছএনএলৰ চিম ল'বলৈ হেতা পৰা লগোৱা দেখিবলৈ পোৱা গৈছে আনকি ৰাজ্যতো এনেধৰণৰ পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে আৰু এতিয়া বিএছএনএলৰ গ্ৰাহক এইদৰে হুৰাহুৰে বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে গতিকে আপুনিও যদি বিচাৰে আপুনি আপোনাৰ নম্বৰটো বিএছএনএললৈ পৰ্ট কৰিব পাৰিব একেবাৰে সহজ উপায় আৰু এই সহজ উপায়ৰ জৰিয়তে আপুনি আপোনাৰ নম্বৰ পৰ্ট কৰিব পাৰিব বিএছএনএললৈ মুঠৰ ওপৰত জিঅ' এয়াৰটেল ৰিচাৰ্জৰ দাম বৃদ্ধিৰ পিছতে এতিয়া হাহাকাৰ লাগিছে আৰু এতিয়া বিএছএনএলৰ যি গ্ৰাহক সেয়া এতিয়া বৃদ্ধি পাই দেখিবলৈ পোৱা গৈছে আৰু 25 লাখলৈ বৃদ্ধি পাইছে এতিয়া বিএছএনএলৰ গ্ৰাহক আৰু ইফালে বিএছএনএলে ইটোৰ পিছত সিটোকৈ এইদৰে বাম্পাৰ অফাৰ আগবঢ়াইছে গ্ৰাহকসকলৰ বাবে এনেধৰণৰ বৃহৎ সুবিধা আগবঢ়াই দেখিবলৈ পোৱা গৈছে 15 টকাৰ প্লেনত এইদৰে অফাৰ আগবঢ়াইছে সুবিধা আগবঢ়াইছে বিএছএনএলে গ্ৰাহকসকলৰ বাবে এফালে জিঅ' এয়াৰটেলৰ ৰিচাৰ্জৰ মূল্য বৃদ্ধিৰে জনতাৰ ওপৰত মাধৱৰ সুবিধা দেখিবলৈ পোৱা গৈছে আনফালে এতিয়া বিএছএনএলৰ গ্ৰাহক এইদৰে হুৰাহুৰে বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে তেনেস্থলত আপুনি যদি বিচাৰে আপুনিও হৈ পৰিব পাৰিব বিএছএনএলৰ গ্ৰাহক বা আপুনিও নিজৰ নম্বৰ পৰ্ট কৰিব পাৰিব বিএছএনএললৈ 15 টকাৰ প্লেনত বিএছএনএলে বাম্পাৰ অফাৰ আগবঢ়াইছে এই 15 টকাৰ প্লেনতে আপুনি এই বাম্পাৰ সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব পুনৰবাৰ সেই প্লেন কেইটা কৈ দিছোঁ 107 টকাৰ যিটো প্লেন আছে বিএছএনএলৰ এই প্লেনটোত আপুনি 35 দিনলৈ 200 মিনিট ফোন কৰা সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব 118 টকাৰ ৰিচাৰ্জৰ যিটো প্লেন আছে বিএছএনএলৰ 118 টকাৰ ৰিচাৰ্জৰ সেই প্লেনটোত আপুনি আনলিমিটেড ভইচ কলৰ সৈতে 10 GB ডাটাৰ সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব 153 টকাৰ যিটো প্লেন আছে বিএছএনএলৰ 153 টকাৰ সেই প্লেনটোত আপুনি আনলিমিটেড ভইচ কলৰ সৈতে 26 GB ডাটাৰ সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব 199 টকাৰ যিটো ৰিচাৰ্জৰ প্লেন আছে 199 টকাৰ বিএছএনএলৰ ৰিচাৰ্জৰ প্লেনটোত আপুনি প্ৰতিদিনে লাভ কৰিব 2 GB ডাটা লগতে 30 দিনৰ ভেলিডিটি লাভ কৰিব 249 টকাৰ প্লেনটোত আপুনি আনলিমিটেড ভইচ কলৰ সৈতে 45 দিনৰ ভেলিডিটি লাভ কৰিবলৈ সক্ষম হ'ব 347 টকাৰ যিটো প্লেন আছে সেই প্লেনটোত আপুনি আনলিমিটেড ভইচ কলৰ সৈতে প্ৰতিদিনে 2 GB ডাটা আৰু 54 দিনৰ ভেলিডিটি লাভ কৰিবলৈ সক্ষম হ'ব 599 টকাৰ প্লেনত আপুনি আনলিমিটেড ভইচ কলৰ সৈতে প্ৰতিদিনে 3 GB ডাটা লাভ কৰিব আৰু 84 দিনৰ ভেলিডিটি লাভ কৰিবলৈ সক্ষম হ'ব 664 টকাৰ প্লেনত আপুনি আনলিমিটেড ভইচ কলৰ সৈতে প্ৰতিদিনে লাভ কৰিব 2 GB ডাটা আৰু 105 দিনৰ ভেলিডিটি লাভ কৰিবলৈ সক্ষম হ'ব 699 টকাৰ প্লেনত আপুনি আনলিমিটেড ভইচ কলৰ সৈতে লাভ কৰিব 130 দিনৰ ভেলিডিটি বিএছএনএলৰ গ্ৰাহকসকলৰ বাবে সুবিধা আগবঢ়োৱা হৈছে 997 টকাৰ প্লেনত আপুনি আনলিমিটেড ভইচ কলৰ সৈতে প্ৰতিদিনে 2 GB ডাটা লাভ কৰিব আৰু 160 দিনৰ ভেলিডিটি লাভ কৰিবলৈ সক্ষম হ'ব আৰু যেহেতু এতিয়া 11499 টকাৰ যিটো প্লেন তাতো যিটো বাম্পাৰ অফাৰ চলি আছে আৰু আনলিমিটেড ভইচ কলৰ সৈতে আপুনি 24 GB ডাটা আৰু 336 দিনৰ ভেলিডিটি লাভ কৰিবলৈ সক্ষম হ'ব 1999 টকাৰ যিটো প্লেন আছে তাতো এতিয়া অফাৰ চলি আছে আৰু আপুনি আনলিমিটেড ভইচ কলৰ সৈতে 1999 টকাৰ প্লেনত আপুনি 600 GB ডাটা আৰু 365 দিনৰ ভেলিডিটি লাভ কৰিবলৈ সক্ষম হ'ব গতিকে যিসকল গ্ৰাহক আছে তেওঁলোকৰ বাবে নিশ্চয়কৈ ভাল খবৰ